ৰূপসিং টেৰণ 4 মিনিট দিয়া আছে। অধ্যক্ষ মহোদয়, প্ৰথমতে মই এই 2022-23 যিটো বৰ্গত জনপ্ৰিয় যিটো বাজেটৰ প্ৰস্তুত কৰি দাখিল কৰাৰ কাৰণে মই মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ মাজতে মই ক'ব বিচাৰোঁ, ধন্যবাদ সূচক দিবলৈ বিচাৰোঁ, বিশেষকৈ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ উন্নয়নৰ কাম কাজ কাৰণে সৰ্বমুঠ 28.45.14 crore প্ৰদান কৰাৰ কাৰণে মই মোৰ তৰফৰ পৰা মই অনেক ধন্যবাদ জ্ঞাপন কৰোঁ। উন্নয়নৰ কাম কাজ অধিক সোনকালে দেখিব পাম বুলি মই আশা কৰিছোঁ। ইয়াৰ মাজতে এটা ধন্যবাদ সূচক দিবলৈ বিচাৰোঁ, যে ওৱান হেড একাউণ্ট যিটো প্ৰয়োগ কৰাৰ কাৰণে এইটো অতি সোনকালে আমাৰ কাম কৰাৰ সুযোগ পাম, সেইটো কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ মাজতে আৰু ধন্যবাদ সূচক দিব বিচাৰোঁ যে আসাম আদৰ্শ উদ্যোগ গ্ৰাম যিটো গাঁও যিটো প্ৰস্তুত কৰা মোৰ সমষ্টিত দুটা যিটো বৰ্তমান চলি আছে কাম কাজ ভালেই চলি আছে, আৰু আদৰ্শ গাঁও প্ৰয়োগ কৰিবলৈ আৰু বাকী আছে। সেইকাৰণে মোৰ সমষ্টি যাতে যেন বস্তুটো আদৰ্শ গাঁওটো প্ৰয়োগ কৰে তাকে অনুৰোধ কৰিছোঁ। আৰু বেচিকেলি মোৰ সমষ্টিৰ BOP 6টা আছে, বেচিকেলি খোৱা পানীৰ আৰু লগতে আপোনাৰ ৰাস্তা ঘাট কৰিবলগীয়া বাকী আছে। এই বাজেট জৰিয়তেই যাতে যেন এই উন্নয়নৰ কাম কাজ BOP আমি কৰিব পাৰিম সেইটো আশা কৰিছোঁ। আৰু লগতে অৰুণোদয় যিটো আঁচনিৰ সম্পৰ্কত যিটো হিতাধিকাৰীত যিটো প্ৰয়োগ কৰিছে, আৰু ইয়াতে উল্লেখ কৰি আছে যে 6 লাখতকৈও অধিক অতিৰিক্ত দিয়া হ'ব বুলি, সেইটো আমাৰ বেছিকৈ নোপোৱাৰ যিটো হিতাধিকাৰীসকলক আমি প্ৰয়োগ কৰিব পাৰিম। ইয়াৰ মাজতে এটা এই বাজেটৰ লগতে অনুৰোধ কৰিব বিচাৰোঁ, যাৰ নেকি ইয়াত 46.5 মেগাৱাট যিটো বিজুলী যিটো প্ৰয়োগ কৰিবৰ চেষ্টা কৰিছিলে, সেইটো তাত উল্লেখ কৰা আছে যে বৰপানী বুলি, মই সেইটো নাও কৈছোঁ, কিন্তু যিডোখৰ নেকি কামটো কৰিব সেইটোতো বৰপানী উল্লেখ কৰা নাই, তাৰ কাৰ্বি লাংপি বুলিহে তাৰ নামকৰণ আছে। সেইকাৰণে বৰপানীৰ সলনিত কাৰ্বি লাংপি কৰিলে মানুহবিলাক তাতে বেছি সন্তুষ্ট বুলি পাব। ইয়াৰ মাজতে এটা কথা মই অনুৰোধ কৰিব বিচাৰোঁ, ইয়াত বাজেটত আমাৰ উল্লেখ কৰা আছে বেছিকেলি BTR অঞ্চলত 10টাত যিটো কলেজ অফ প্ৰভিঞ্চিয়েলাইজ ইয়াতে উল্লেখ কৰা আছে, কিন্তু আশাও কৰিছোঁ যাতে যেন বস্তুটো এই কাৰ্বি আংলঙৰ ভিতৰত যিহেতু প্ৰভিঞ্চিয়েলাইজ কৰিবলৈ বহুত কলেজ আছে, সেইকাৰণে যাতে যেন আমি সোনকালে চৰকাৰে সেইটো প্ৰভিঞ্চিয়েলাইজ কৰিবলৈ যাতে তাৰ ষ্টেপটো সোনকালে আমি চৰকাৰে লৈ যায়। ইয়াৰ মাজতে এটা কথা ক'ব বিচাৰোঁ, বিজুলী সম্পৰ্কত বেচিকেলি তাত বিজুলী সম্পৰ্কত এটা কৰিব লৈছিলোঁ, বেচিকেলি পাহাৰৰ অঞ্চলত 3311 KV লাইন্স যিটো ছাবষ্টেচন ইয়াত বনাম বুলি কৈছিলে, যাতে কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং বেচিকেলি এই প্ৰকল্পটো যাতে বস্তুটো কাম কৰি যায়। আৰু ইয়াৰ লগতে আমাৰ পশ্চিম কাৰ্বি আংলং যিটো বিদ্যুৎ সম্পৰ্কত ASB যিটো সেইটো হাওৰা ঘাট ডিভিজনহে কিবা কৰি আছে অধীনত, সেইকাৰণে সেইটো মই ডিমাণ্ড কৰিছোঁ যাতে পশ্চিম কাৰ্বি আংলং যাতে যেন ডিভিজন অফিচ যাতে স্থাপন কৰে, সেইটো ক্ষেত্ৰত মই আপোনালোকক আজি এই বাজেট যোগেদি মই অনুৰোধ কৰিব বিচাৰোঁ। সেইকাৰণে মই ধন্যবাদ সূচক লগতে মই অনুৰোধ এই কথাখিনি কৈ মই মোৰ বক্তব্য সামৰিব।